হেল্ল' দোস্ত, নমস্কাৰ ছাৰ লোক। আহক আৰু কিমান এই নিউজবিলাক চাই থাকিম ৰাজনীতিৰ, অলপমান মেলা চাওঁ আহক আজি। এয়া আছোঁ মই ৰাঞ্চি, লণ্ডন চিটি। মেলা লাগিছে, ইমান সুন্দৰ, ভিতৰত গ'লে আৰু সুন্দৰ লাগিব। ইয়াৰ ভিতৰত সোমাবলৈ হ'লে প্ৰথমতে টিকট কাটি ল'ব লাগিব। ইয়াৰ টিকট কাটিবলৈ আহিছোঁ 30 টকা একজনৰ। তো টিকট কাটি ভিতৰলৈ যাম, বাচ্চা আছে লগত। বহুতেই সুন্দৰ, চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে জনাব। তো এয়া ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহিয়ে দেখিলোঁ এয়া চশমা পিন্ধা ছোৱালীজনী, সুন্দৰ সুন্দৰ আৰ্ট। এনেকুৱা লাগিছে যেন চাইনাত আছোঁ। চাইনাৰ ছাতিবোৰ, চাইনাৰ দৰে চাইনিজে মাল হ'ব এইবিলাক চাগে। সুন্দৰ সজাইছে কিন্তু। চাই থাকিব, ভিডিঅ'টো এনজয় কৰক। ৰাজনীতিৰ খবৰবোৰ চাই চাই আমনি লাগিছে যদি এইটো ভিডিঅ' আৰু ভাল লাগিব। কি সুন্দৰ আৰ্ট। ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰত মেলা আছে, কাপোৰৰ বজাৰ। ঠাণ্ডাৰ মৌচম, সেইকাৰণে ঠাণ্ডাৰ কাপোৰ প্ৰথমতে লগাইছে। মানুহৰ ভিৰ নাই, ভিৰ কম। মানুহৰ ভিৰ এইকাৰণে কম, ইয়াতে কাপোৰ কিনাটো আমাৰ দৰে মানুহৰ কাৰণে কঠিন। বস্তুবিলাক অলপ দামী দামী। বাহিৰত যিটো বস্তু 200 টকাত পায়, সেই বস্তুটো ইয়াতে 750 টকা দাম। তো সেইবাবে অলপ দামটো বেছি। দেখিবলৈ কেনে লাগিছে জনাবচোন কমেণ্ট কৰি। এই খানত মৰা এইটো এনে বাহিৰত 250 টকাত পায়, 200 টকাতো পায়। ইয়াতে 350 দাম এইটো। ইয়াৰ ভিতৰৰ পৰা ওলাই আহি ছাইডত এনেদৰে চকৰি বাগেৰা আছে, চকৰিত উঠিব পাৰে। মই বোলো ৰাজনীতিৰ নিউজবোৰ চাই থকাত কৰি এপাক ঘূৰি আহোঁ বাহিৰৰ পৰা, সেইবাবে আহিলোঁ। আৰু আহি দেখিলোঁ যে এইখন বজাৰ লাগিছে। তো এয়া বজাৰত কাপ, এইবোৰ কাপ প্লেটৰ দোকান এইখন। তো ইয়াতে বাচ্চাই উঠে বোলে, তো বলক ইয়াতে উঠোঁ। ময়ো উঠি পোৱা নাই আজিলৈকে। বাচ্চাৰ লগত এইখনত উঠিলোঁ, মানুহ কোনো নাই। বাচ্চা আৰু মই। তাৰ পৰা উঠি আমি এতিয়া
যাবলৈ ওলালোঁ ভালে লাগে ঘূৰি ফুৰি মোটামুটি শেষ কিন্তু পইচা দিব লাগে 30 টকা তো ভিডিঅ'টো এটা লাইক কৰি দিব এয়া মেলা ওকে বাই বাই